পুৰুষ জাতিটো কেঁচা জলকীয়া নিচিনা তেওঁ যিমানে খঙাল আৰু জেদি নহওক কিয় মহিলাই তাক চাটনি বনাইহে এৰিব নমস্কাৰ মই RJ Dhritisha আৰু আজি মোৰ সৈতে আছে এগৰাকী খুবেই বিশেষ খুবেই স্পেশাল গেষ্ট যি হৈছে ললিতা বাইদেউ যিসকলে ইনষ্টাগ্ৰাম ফলো কৰে যিসকল ইনষ্টাগ্ৰামত আছে বা বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মত আছে তেওঁলোকে ললিতা বাইদেউক চিনি পায় বহুতো জমনি ভিডিঅ'ৰে তেখেতে আমাক সদায় আপলোড কৰি আহিছে বাইদেউ আমাৰ এই শ্ব' জাজমেণ্টেল নহ'ব ডেট আপোনাক স্বাগতম জনাইছো ধন্যবাদ ৰেডিঅ' গপশ্বপ আগতে শুনিছেনে শুনিছো আগতে আমি ৰেডিঅ' গপশ্বপ মানে প্ৰায় শুনি থাকো ডাঙৰ ছোৱালীয়ে মানে কেৱল FM এটা আনি দিব লাগে FM এটা আনি দিব লাগে তাই মানে বহুত চেষ্টা কৰাৰ মূৰত মই আৰু FM আনি দিছিলোঁ FMৰ ওচৰতে আমি প্ৰত্যেকজনে বহি মানে পুৱা দুপৰীয়া গধূলি আমি তাতে ব্যস্ত হৈ আছিলোঁ হয় হয় মানে আপোনালোকে আগৰ পৰাই শুনে আগৰ পৰাই আজি আহি কেনেকুৱা লাগিছে আজি এনেকুৱা লাগিছে যেন মই মানে ক'ত আছো ক'ত নাছো যেন সৰগত যাতে মই আজি আহি কেনে ইয়াতে মানে পৰি হৈ উৰি আছো তেনেকুৱা লাগিছে আপুনি কেতিয়া আৰম্ভ কৰিছিলে মই আজি মানে টিকটক থাকাৰ সময়ত আৰু টিকটকটো এতিয়া বন্ধ হৈ গ'ল টিকটক থাকাতে তাৰ মানে লৰাই তাৰ মানে টিকটক কৰি আছিলে থাকিলে আৰু লৰাটোৱে মাতে মা হাচুমুক এইখিনি কৰি দিয়া তুমি মোৰ লগত এনেকুৱা কৰা তাৰপিছত সি আৰু কি যেনেকৈ কৰিব দিয়ে মই তেনেকৈ কৰি দিওঁ মানে হিয়াৰ লগত যিটো টিকটক কৰো সেইটো তাৰ মানে বহুত মানে কমেন্ট আহে আৰু মানে বহুত হেৰি হয় আৰু তেতিয়া মানুহে চাই তাৰপিছত আৰু টিকটকটো বন্ধই হৈ গ'ল যোৱাৰ পিছত লৰাই মানে ইনষ্টাগ্ৰামত সি কৰি থাকে আৰু তাৰপিছতে ময়ো কেতিয়াবা আহি মাতিলে ময়ো কৰোঁ তাৰপিছতে এনেকৈ থাকি এদিন লৰাই ক'লে মা এটা নিজে মানে ইনষ্টাগ্ৰামত ভিডিঅ' বনা কি বনাব লাগিব কি ক'ব লাগিব মই তাৰপিছত কৈছে গুগলক সুধিব দিছিলে আৰু মানে গুগলক সুধিবা তুমি গুগল মোৰ ল'ৰাটো ডাঙৰ হ'লে কি হ'ব তাৰপিছতে গুগলৰ পৰা উত্তৰ আহিলে যে আপোনাৰ ল'ৰা ডাঙৰ হ'লে তিৰি পাগল হ'ব মানে এই প্ৰশ্নটোৰ উত্তৰটো পাই মানে তাক মই চেণ্ডেল পাত খুলি লৈ কেনে পিছে দৌৰিছিলোঁ সেইটো ইনষ্টাগ্ৰামত দি দিয়াৰ পিছত মানে ইনষ্টাগ্ৰামৰ পৰা কোনোবাই ফেচবুকত দি দিলে ফেচবুকত দিয়াৰ পিছত মানে এনেকুৱা মানে ভাইৰেল হৈ পৰিল বহুত আৰু মানে সেইটো দেখি ল'ৰা ছোৱালীখিনিৰ মানে বহুতো আনন্দ লাগি কেনে তেওঁলোকে ক'লে যে মা নিজে মুখেদি মানে কিছুমান ডাইলগ বনাই ইনষ্টাগ্ৰামত দিয়া কৰা তাৰপিছত বনালো প্ৰথমতে মই বনাইছিলোঁ কিহেদি মই ষ্টাৰ্টিং কৰিম তাৰপিছত ল'ৰাটোৱে ক'লে মা এটা মানে গান আছে এই গানটোত তুমি অভিনয় কৰা সেইটো গান আছিলে শহুৰৰে চোতালতে শাহুই মাতে মৰমতে এইটো তাৰমানে মই মানে মাইক্ৰফোন লোৱাৰ দৰে কৰি তেনেকৈ মই মানে গান গাইছিলোঁ সেইটো মানে বহুত ভাইৰেল হৈ গ'ল তাৰপিছত এনেকৈ থাকি মানে আজি এটা কালি এটা একদিন বাদে একদিন মানে মুখেদি ডাইলগ কৈ মানে মই আৰম্ভ কৰিলে আৰু সেইধৰণে আৰম্ভ হ'ল আৰু আজি ললিতা বাইদেউক কোনে চিনি নাপায় নহয় জানো আপোনাৰ এক্টিং কৰাৰ চখ আগতেও আছিল নেকি মোৰ এক্টিং কৰাৰ চখ মোৰ সৰুৰ পৰাই আছিল মানে হেঁপাহ আছিল যে এইবিলাকত মই যাব পাৰিলে মোৰ মনটো খুবেই ভাল লাগে তেনেকুৱাকৈ থাকি এতিয়া মানে ল'ৰা ছোৱালীখিনিয়ে এইখিনি মোক উৎসাহ দিছে আৰু মানে তেওঁলোকে ইটো কৰ সিটো কৰ কৰোঁতে এতিয়া মানে মই বহুতে মানে হেঁপাহ আৰু এতিয়া কেনেকুৱা লাগে যেতিয়া আপুনি ধৰক ওলাই যায় তেতিয়া যেতিয়া মানুহে চিনি পায় ললিতা বাইদেউ নেকি ফটো এখন ল'বলৈ বিচাৰে সেই অনুভৱবোৰ কেনেকুৱা হয় একদম মানে মোৰ এনেকুৱা লাগে যেন মোৰ সকলোবোৰ মোৰ নিজৰ ভাই বন্ধু সন্তান প্ৰত্যেককে মই যেন আঁকোৱালি লৈ তেওঁলোকক একেলগে থাকিম মানে বহুত ফূৰ্তি লাগে আৰু কেতিয়াবা এনেকুৱা হৈছেনে যে আপুনি ভিডিঅ' এটা শ্বুট কৰি আছে কিবা কমেডি ভিডিঅ' কৰি আছে কিন্তু আপোনাৰ দ্বাৰা হোৱা নাই কাৰণ আপোনালোকে তাৰ আগতে বহুত হাঁহিব লগা হৈছে হয় তেনেকুৱা হয় মানে ক'ব দিয়ে কিবা কিন্তু আৰু মোৰ মুখেৰে আহি যায় কিবা আহাৰ পিছত মানে ল'ৰা ছোৱালী হাঁহি পাগল হৈ যায় তাৰপিছতে আৰু মোৰো হাঁহি উঠে আৰু নেক্সট আৰু মানে ডাইলগটো ক'বৰ সময় সিহঁতে আগত থিয়া হৈ যোৱাৰ পিছত কথাটো মনত পৰি মই হাঁহিতে ক'ব নোৱাৰা হৈ যাওঁ
হয় বাইদেউ আপুনি ইমান ধুনীয়াকে ভিডিঅ' শ্বুট কৰে, ইমান ধুনীয়া ধুনীয়া আপুনি কথা কৈ থাকে, সকলোকে ইমান ধুনীয়া এডভাইচ দি থাকে, এই গোটেই কথাবোৰ আপোনাৰ মনলৈ ক'ৰ পৰা আহে? মানে আমি যিকোনো মানে মানুহৰ লগত চলিলে মানে আজি ধৰা মই তোমাৰ লগত হাঁহি হাঁহি কথা পাতি আছো, তোমাক চিনিও পোৱা নাই, আজি মই চিনাকি হৈছো, তোমাক চিনিও পোৱা নাই, কিন্তু এই কথাৰ মাজতে তাৰ মানে এটা মানে অনুভৱ আহি যায় যে এই কথাখিনিৰ মাজত মই তেওঁক যদি এনেকুৱা কৰো তেনে আকৰ্ষণ এটা মানে মোৰ ওপৰত হৈ যাব। যেনে এতিয়া মই তোমাৰ লগত কথা পাতি আছো, তুমি চিনি পোৱা নাই, মই তোমাক পৰিচয় দিম যে কেনেকুৱা কৰি যে মই ললিতা বাইদেউ হয়, হাঁহি হাঁহি কিন্তু ললিতা বাইদেউ সঁচা কথাকে কয়। তেনেকুৱা মানে মোৰ মানে ফিল বিলাক আহে। তেনেকৈ কওঁ। আৰু এই হাঁহিটো ক'ৰ পৰা আহিলে? আপুনি প্ৰত্যেকটো ভিডিঅ'ৰ লাষ্টত এটা হাঁহি মাৰে, আৰু একেটা হাঁহি আপোনাৰ চিগনেচাৰ মানে ষ্টাইল হয়। সেইটো মোৰ ষ্টাইল। তাৰমানে মই মানে প্ৰত্যেক কথাতে তাৰমানে মই ল'ৰা ছোৱালীক আগতে হাঁহিটো দিয়া নাছিলো, যিকোনো মানে কথা এটা বা পঢ়া শুনাৰ ক্ষেত্ৰত বা কিবা কাম কৰাৰ ক্ষেত্ৰত মানে সিহঁতক শিকালে এনেকুৱা কৰিলে এনেকুৱা হ'ব, আজি মোৰ মা দেউতাৰ ঘৰত আছা, মই ভাল কৰি বুজাই দিছো, কিন্তু কালিলৈকে বিয়া হৈ গ'লে শাহু শহুৰে এইটো কাম নাজানিলে এনেকৈ ক'ব, সেনেকৈ ক'ব, এনেকৈ গালি পাৰিব, এনেকৈ দিছিলো। কিন্তু তাৰপিছত যেতিয়া ভিডিঅ' কৰিলো তেতিয়া মই ভাবিলো যে তো নকয়, তো যদি দিওঁ তেতিয়া মানে বেছি মানুহে ভাল পাব। তাতে আৰু মই তামোলখনে হ'ল মেইন, দাঁত চাতবোৰ মানে কলা পৰি থাকে, যিবা ৰঙা পৰি থাকে, তেনেকৈ মানে সকলোকে মানে মৰম দি আহিছো আৰু প্ৰত্যেকে মৰমো কৰি আছে মোক। হয়, নিশ্চয়কৈ। আৰু কথাটো হৈছে যে আপুনি যিহেতু খুব বেছি আমাৰ সাধাৰণতে মাহঁতে যিবোৰ কথা, বৰমাহঁতে যিবোৰ কথা কৈ থাকে, প্ৰায় তেনেকুৱা ধৰণৰ কথাই আপুনি যিহেতু কয়, গতিকে চব মানুহে আপোনাৰ লগত কানেক্ট কৰিব পাৰে, চবেই বুজি পোৱাত সহায় হয় আপুনি কি ক'বলৈ বিচাৰিছে। কেনেকুৱা কেনেকুৱা কমেণ্ট আহে আপোনাৰ ভিডিঅ'বোৰত? মোৰ কমেণ্ট বিলাক আহে, মানে কিছুমানে কয় ললিতা বাইদেউ আপুনি জুই, তাৰপিছত কিছুমানে কয় বা ললিতা বাইদেউ আমাৰ মেইন, যেতিয়া মোৰ পেটটো আছিলে তেতিয়া কিছুমানে কৈছিলে এই পেটুলি বাইদেউ কম নহয়, মানে এই মানে বহুত আৰু কিছুমানে কয় আইতা, কিছুমান আইতা বুলি কয়, মানে আইতা মানে আপোনাক মই বিয়া পাতি আনিম, আহিবনে মোলে, মানে তেনেকুৱা কয়। আৰু কেতিয়াবা মই কওঁ মই আইতা নহয় দেই, মই কিন্তু বহুত ডেকা। নৰ্মেল লাইফতো মানে সেই ধৰণৰে কথা পাতেনে মানুহৰ লগত? তেনেকৈ কওঁ। মই লাইভ আহো ৰাতি, মানে 7 দিন 8 দিনৰ মূৰে মূৰে মই লাইভ আহো, মানে এনেকুৱা লাইভত মানুহ আহি যায় 1600 1700 এনেকুৱা মানে মানুহ লাইভত আহি যায় মোলে কথা পাতিব, মানে এৰিবই নিবিচাৰে। একোদিন এনেকুৱা হয় মানে 2টা বজাতো উঠি আহি মানে লাইভ আহিব লগা হয়, তেনেকুৱা। আৰু ধৰক আপোনাৰ মানে এতিয়া ইনষ্টাগ্ৰামত আপুনি পোষ্ট কৰে, ইউটিউব আৰু ফেচবুক, আটাইতকৈ বেছি ৰিচ ক'ত হয়? আপোনাৰ কোনটো ডিজিটেল প্লেটফৰ্মত হয়? এইটো ইনষ্টাগ্ৰামত হয়। ইনষ্টাগ্ৰামত আটাইতকৈ বেছি হয়। আমিও আপোনাক ইনষ্টাগ্ৰামে দিয়ে প্ৰথমে দেখিছিলো। মই কমেণ্টটো সদায় মানে দুইদিনে দিয়া যায়, মানে ভিডিঅ' বিলাক দিয়া যায়। দিয়া গ'লে মই ল'ৰাক সোধো, বাবু কমেণ্ট বিলাক কেনেকুৱা আহিছে, চাহ মোক পঢ়াই শুনাচোন। তেতিয়া সি পঢ়াই শুনাই, মা ললিতা বাইদেউ আপুনি জুই, ললিতা বাইদেউ আপুনি এনেকৈ, কিন্তু বেয়া কমেণ্ট এটাও শুনা নাই। কিমান সময় হ'ল আপোনাৰ? মোৰ সময় এবছৰো হোৱা নাই। মোৰ মানে ৰানিং ইনষ্টাগ্ৰাম খুলিবৰ মোৰ 7 মাহ মান হ'ল। 7 মাহ মানে হ'ল। মোৰ মানে কোনোবাই মানে দেখা পালে কয় হা, আৰু মই বাটেৰে দোকানত মানে কেতিয়াবা দোকানত হওক ক'ৰবাত গ'লে মানে দোকানত ল'ৰাবিলাক বহি থাকেতো, মোক দেখিলে মানে মাতে ললিতা বাইদেউ হা, তেনেকৈ মানে জমনি কৰি দিয়ে, আৰু লগতে ময়ো তেওঁলোকক মানে হঁহুৱাই গুচি আহোঁ যে হা। আপোনাৰতো এতিয়া গোটেই অসম জুৰি ঢেৰ ফেন, হাজাৰৰ ঘৰত ফেন, নহয় জানো? চ' কেতিয়াবা তেনেকুৱা কিবা জমনি ইনচিডেণ্ট হৈছেনে মানে ফেনৰ লগত আপোনাৰ? ফ্ৰেণ্ডৰ লগত জমনি হৈছিলে। মই মানে পিকনিক খাব গৈছিলোঁ। পিকনিক খাব যাওঁতে মই সেইখিনি কি জেগা বুলি কৈছিলে মই পাহৰি গ'লো। পিকনিক খাব যাওঁতে মানে মোক চিনি পায় প্ৰত্যেকে, মানে ল'ৰাবিলাকে নাচি থাকে, ল'ৰাবিলাকে নাচি থাকিলে আৰু মানে মোৰ লগবিলাকো থাকে, তেওঁলোকেতো নাজানে মই যে এইবিলাকৰ কাৰণে যে ল'ৰাবিলাকে মোক যে বেৰি ধৰিব, তেওঁলোকে নাজানে। তেওঁলোকে মোক দেখি কিছুমানে চিনি পায়, বেৰি ধৰিলে ময়ো একদম মানে নাচি বাগি একদম হেৰি কৰি আহোঁ আৰু। বাইদেউ আমাৰ এতিয়া শ্ব'লে আপুনি আহিলে, জাজমেণ্টেল নহ'ব দিলৈ আহিলে, নহয় জানো?
গতিকে ইয়াত যদি আমি ললিতা বাইদেউৰ মুখেৰে তেওঁৰ ধৰণৰ কথা এটা শুনি হাঁহিটো শুনি নলওঁ তেতিয়াহ'লে কিন্তু আমাক ৰাইজে বেয়া পাব এতিয়া মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ এটা এনেকুৱা লাইন আমাক কৈ দিয়ক আপুনি যি ধৰণৰ ভিডিঅ' যে বনায় যেনেকুৱা এডভাইচ দিয়ে আমাক এটা এডভাইচ দিয়ক আমাক উপদেশ এটা দিয়ক আৰু তাৰপিছত আপোনাৰ হাঁহিটো পুৰুষ জাতিটো কেঁচা জলকীয়া নিচিনা তেওঁ যিমানে খঙাল আৰু জেদি নহওক কিয় মহিলাই তাক চাটনি বনাইহে এৰিব আপোনাৰ ল'ৰা ছোৱালীকো এনেকুৱা এডভাইচ দি থাকেনে মাজে মাজে দি থাকো মই দি থাকে তেওঁলোকক দি থাকো আৰু কৈ থাকো তোমালোকেও বনাবা আপোনাৰ ভিডিঅ'টো সকলোৱে চাই আপুনি কাৰ ভিডিঅ' চাইনে আপুনি মই প্ৰত্যেকৰ মই নামবিলাক মনত নাথাকে মই প্ৰত্যেকৰে ভিডিঅ' বিলাক চাওঁ আৰু ল'ৰাক কওঁ এইটো ভিডিঅ'ত কমেণ্ট কৰ লাইক কৰ মই ল'ৰাক দেখুৱাই দিওঁ সেই হিচাপে সি কৰি দিয়ে আৰু কমেণ্ট বিলাক মই পঢ়িব নাজানো ল'ৰাই পঢ়াই শুনাই আৰু কিছুমানে মোৰ লগত কথা পাতিব বিচাৰে ফোনটো লগাই দিয়ে তেনেকৈ কথা পাতো আৰু তাৰপিছত কিছুমানে মেছেজ কৰে মেছেজ কৰিলে মইতো মেছেজ লিখিব নোৱাৰো তাৰপিছত মেছেজটোৰ মানে মই এনেকৈ মেছেজটো লিখি দে সি তাৰমানে লিখি দি থাকে মোৰ তাৰমানে কথা কোৱাৰ লগে লগে সি এইবিলাক কৰি গৈ থাকে সি তাৰমানে মোৰ লগত লাগিয়ে থাকে আৰু তেনেকুৱা একেবাৰে শেষত এতিয়া আজি আমাৰ এই শ্ব'টোলৈ আহি আপোনাৰ কেনেকুৱা লাগিল আমাক অকণমানকে জনাওক মই কি বুলি জনাম যিদিনা মই শুনিছো তুমি ফোন কৰা বুলি সেইদিনাৰ পৰা মই কেতিয়া যাই পাম তেনেকুৱা লাগি আছে আজি ৰাতি মানে টোপনি অহা নাই ৰাতিপুৱা সোনকালে উঠিব লাগিব কাম বন কৰি কিনে যাব লাগিব ল'ৰাই কৈছে মা আমি উবেৰতে যাম দে ইমান তাড়াতাড়ি কৰিব নালাগে তথাপিতো মোৰ মনটো তাৰমানে উৰি আহিম যেন তোমাৰ ওচৰত পৰিম ইয়াতে আহি পাম তাৰপিছত মই পৰহিও কেইজনমানক কৈছো মই ৰেডিঅ' FM-ত গপশ্বপ তাত মাতিছে মই যাম তাৰপিছত কিছুমানক কালি কৈ থৈ আহিছো মই আজি এনেকৈ আহিম আৰু আজি তোমাৰ লগত কথা পাতি বা তুমি যিবিলাক মোক সুধিছা মই উত্তৰ দিব পাৰিছো মানে এনেকুৱা লাগিছে মানে সৰগৰ ইন্দ্ৰ আৰু ৰম্ভাৰ লগত মানে মই যেন কথা পাতি আছো তেনেকুৱা লাগিছে আৰু বহুত আনন্দ আৰু বহুত ফূৰ্তি লাগি আছে ধন্যবাদ বাইদেউ আপুনিও সময় উলিয়াই আমাৰ ওচৰলৈ আহিলে আমি এবাৰ আপোনাক আমন্ত্ৰণ কৰোঁতে আজি আপুনি আমাৰ ষ্টুডিঅ' পালেহি তাৰ বাবে ধন্যবাদ আৰু এতিয়া যিদৰে আপুনি আমাৰ লগত কথা পাতিলে এতিয়া সকলোকে যিদৰে আপুনি মৰম দি আছে একেদৰে সদায় যেন দি থাকক আপোনাৰ স্বাস্থ্য ভালে থাকক মনটো ভালে থাকক এই ধৰণৰ ধুনীয়া ধুনীয়া আমাক উপদেশ দি থাকক আৰু লগতে একেবাৰে ধুনীয়া হাঁহিটো যাতে আপুনি মাৰি থাকে সদায় ধন্যবাদ বাইদেউ ধন্যবাদ